আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। 99% ছোৱালীয়ে ল'ৰা মানুহৰ কি তিনিটা বস্তু লক্ষ্য কৰে আজি আপোনালোকক ক'ম। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। ছোৱালীয়ে 99% ছোৱালীয়ে ল'ৰা মানুহৰ কি তিনিটা বস্তু লক্ষ্য কৰে আজি আপোনালোকক জনাম। তো এতিয়ালৈ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক সময় নষ্ট নকৰি আমি কথা পাতোঁ 99% ছোৱালীয়ে ল'ৰা মানুহৰ কি তিনিটা বস্তু লক্ষ্য কৰে। ফ্ৰেণ্ডছ, ছোৱালীয়ে ল'ৰা মানুহৰ প্ৰথম দেখোঁতে এটা বস্তু লক্ষ্য কৰে, সেইটো হৈছে হেয়াৰ, চুলি। হয় ফ্ৰেণ্ডছ, ল'ৰা মানুহৰ চুলিক প্ৰতিজন 99% ছোৱালীয়ে প্ৰায় লক্ষ্য কৰে। তো ল'ৰাসকলক মই কৈছোঁ যে আপোনালোকে হেয়াৰ ষ্টাইল নিজৰ মতে নিজৰ চেহেৰাৰ লগত মিলাকৈ ধুনীয়াকৈ চুলি যত্ন লওক, হেয়াৰ কাট ধুনীয়া কৰক যাতে আপোনাক ছোৱালীয়ে প্ৰথম দেখোঁতে ভাল পাই পেলায়। লগতে ফ্ৰেণ্ডছ, 2 নম্বৰতে কৈছোঁ যে ছোৱালীয়ে কি বস্তু ল'ৰা মানুহৰ আৰু ভাল পায়, সেই বস্তুটো হৈছে ল'ৰা মানুহৰ দাঁত। হয় ফ্ৰেণ্ডছ, চুলিৰ পিছতে মেক্সিমাম ছোৱালীয়ে ল'ৰা মানুহৰ দাঁতৰ প্ৰতি নজৰ দিয়ে। গতিকে এই ক্ষেত্ৰত মই কওঁ যে নিজৰ দাঁত সদায় পৰিষ্কাৰ কৰি ৰাখিব, চিকচিকীয়া ডালিম গুটিৰ দৰে যাতে চিলিকি থাকে ল'ৰা মানুহৰ প্ৰতিটো দাঁতেই। তো তেনেকুৱা কৰি ৰাখক, আপোনালোকৰ পাৰ্চনেলিটি তেনেকুৱা কৰক, তো ছোৱালীয়ে আপোনাৰ প্ৰতি সোনকালে আকৰ্ষিত হ'ব। আৰু 3 নম্বৰতে হৈছে ফ্ৰেণ্ডছ, ল'ৰা মানুহৰ বুকুৰ প্ৰতি, চেষ্টৰ প্ৰতিও ছোৱালীয়ে বেছিকৈ লক্ষ্য কৰে। হয় ফ্ৰেণ্ডছ, চেষ্ট, বুকুৰ প্ৰতি লক্ষ্য কৰে। তো বডি বিল্ডিঙৰ দৰে বুকু নহ'লেও আমাৰ আপুনি যেন অন্ততঃ অলপমান এক্সাৰচাইজ কৰে, নিজৰ হাড়ৰ সৈতে যেন আলখন লাগি নাথাকে তেনেকুৱা নকৰিব, অকণমান এক্সাৰচাইজ কৰক, আহল বহল বুকু বনাওক পাৰিলে, নহ'লেও অকণমান যাতে আপোনালোকে শৰীৰৰ প্ৰতি ধ্যান দিয়ে, এক্সাৰচাইজ কৰে। এক্সাৰচাইজ কৰিলে নিশ্চয় আপোনালোকৰ দুদিনতে বুকু সুঠাম আৰু আকৰ্ষণীয় হ'ব। তো ফ্ৰেণ্ডছ, আজিলৈ জনালোঁ এইখিনিয়ে যে ল'ৰা ছোৱালীৰ কি তিনিটা বস্তু ল'ৰা মানুহৰ লক্ষ্য কৰে। 1 নম্বৰ চুলি, 2 নম্বৰ দাঁত, 3 নম্বৰ বুকু। তো ভিডিঅ'টো কেনে পালে জনাব আৰু ভাল পালে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। থেংক ইউ ভেৰি মাছ।